हेलो गाइज की खबर আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু গাইজ মই বৰ্তমান আছো আমাৰ ঢকুৱাখানাত থকা সৃষ্টি নাৰ্চাৰীত আৰু আজি ভাবিছো এখন নাৰ্চাৰীত থকা আপোনালোকক কিছুমান পাম গছ দেখা দিম বুলি ভাবিছো মানে এখন নাৰ্চাৰীত বহুতখিনি পাম গছৰ ভেৰাইটি আছে এজবা দেখিছে না আপোনালোকে এজবা চাগে সবে চিনিয়ে পায় মই প্ৰথমবাৰ দেখাই আছো এজবা কিন্তু আজি বেলেগ বেলেগ ধৰণৰ কিছুমান পাম গছ দেখাম আপোনালোকক যিবিলাক আপোনালোকে নিশ্চয় চিনি নাপায় আৰু আপোনালোকে নিশ্চয় এই ভিডিঅটো চাই পিনি চিনি পাব গতিকে বলক আজি ভিডিঅটো আমি আৰম্ভ কৰো আৰু এই নাৰ্চাৰীখন দেখিছে না কিমান ধুনীয়া এই নাৰ্চাৰীখন বিশেষকৈ ইনডোৰ প্লান্টৰ কাৰণে একদম বিখ্যাত মানে আমাৰ ঢকুৱাখানাত তিনিখন নাৰ্চাৰী আছে আৰু এখন নাৰ্চাৰী মানে ইনডোৰ প্লান্টৰ কাৰণে একদম বিখ্যাত হয় আপোনালোকে ইনডোৰ প্লান্ট যদি ল'ম বুলি ভাবে একদম বহুত ধুনীয়াকৈ পোৱা যাব দেখিছে নহয় ওপৰতো আছে তলতো আছে ইমান ধুনীয়া টাব আছে এইবিলাক সব মানে ইনডোৰ প্লান্টৰ কালেকশ্যন আছে ইয়াতে মানে বিশেষকৈ বেলেগ মানে ফৰেষ্ট্ৰি আইটেমবিলাক ইমানকৈ ৰখা নাই কিন্তু মানে ইনডোৰ প্লান্টৰ কালেকশ্যন বহুত ধুনীয়া আছে চাওক আৰু আজিকালি আপোনালোকে জানে যে প্ৰায়ভাগ মানুহে মানে ইনডোৰ প্লান্টহে বেছিকৈ কালেকশ্যন কৰে গতিকে আপোনালোকে যদি নিব বিচাৰে ইয়াৰ পৰা লৈ যাব পাৰিব প্ৰথমতে এজোপা আনকমন গছ দেখা দিছোঁ এজোপাৰ পাম গছ নহয় তথাপিতো চিনাকি কৰি দিছোঁ এজোপা নাম হৈছে পিলিয়া চাইনিজ মানি প্লান্ট বুলি কয় এজোপাক পিলিয়া বুলিও কয় মোক বাইদেউ এজনে কৈছিলে মানে তেতিয়াবা মনত থাকি গ'ল আৰু বাইদেউ যদি চাই আছে মোক যোনে কৈছিলে তেওঁ যদি চাই আছে কমেণ্ট এটা কৰি দিব আপোনাৰ কথাটো মোৰ মনত থাকি গ'ল গতিকে গছজোপা চিনি পাই গ'লোঁ ভালকৈ আৰু গতিকে বলক এতিয়া আপোনালোকক মই কিছুমান পাম গছ দেখাই দিওঁ যিবিলাক মানে একদম চিৰসেউজীয়া গছ যিবিলাক গছ আপোনালোকৰ ঘৰত যদি ৰাখে একদম মানে বহুত দিনলৈ মানে বছৰ থাকি যাব একদম সেউজীয়া হৈ থাকিব দেখি ভাল লাগিব গতিকে প্ৰথমতে দেখাইছোঁ আপোনালোকক এজোপা আনকমন গছ এইজোপা হৈছে এজোপা পাম ভেৰাইটি গছ দেখিবলৈ কেনেকুৱা লাগিছে বাৰু মাছৰ ফিচাৰডাল নিচিনা লাগিছে নাই গতিকে এইটো কি বুলি কয় জানা নাই ফিছটেইল পাম ফাৰ্ণ বুলি আহি গৈছিলে মুখতে ফিছটেইল পাম বুলি কয় এজোপা আৰু আপোনাক মই যিহেতুকে কৈছিলোঁ যে নাৰ্চাৰীখনৰ ইনডোৰ প্লান্ট বহুত আছে বুলি গতিকে চাওক কিমান ধুনীয়া মানে ইনডোৰ প্লান্ট এজোপা নামটো হৈছে এগ্লনিমা আৰু বেলেগ এগ্লনিমা আছে দেখিছে আপোনালোকে মানে ইনডোৰ প্লান্ট বহুত আছে আৰু এতিয়া বলক আকৌ আপোনালোকক পাম গছ দেখা দিছোঁ এইখিনি হৈছে পাম গছ এইখিনিৰ নাম কি জানে নাই বাৰু আপোনালোকে এইখিনি হৈছে আপোনালোকৰ কিং পাম মানে কিং পাম হয় ৰজা পাম হয় একদম এইজোপা চাওক কিং পাম হয় দেখিছে না আপোনালোকে গতিকে ইনডোৰত যদি ৰাখিব বিচাৰে এই পাম গছজোপা আপোনালোকে ৰাখিব পাৰিব এতিয়া কিং পামৰ কাষতে আপোনালোকে দেখিবলৈ পাইছে এইজোপা হৈছে আপোনালোকৰ এৰেকা পাম কিং পাম পাতখিলা একে দেখিবলৈ অকণমান পাৰ্থক্য ধৰিব পাৰিব যদিহে আপোনালোকে গছ গছনিৰ লগত লাগি আছে তেতিয়া ধৰিব পাৰিব বৰ পাৰ্থক্যটো আৰু এইজোপা হৈছে আপোনালোকৰ এৰেকা পাম আৰু এই এৰেকা পামজোপা আপোনালোকে ঘৰৰ ভিতৰত ৰাখিব পাৰে আৰু বাহিৰত ৰুব পাৰে বাহিৰত ৰুলে মানে যথেষ্ট ডাঙৰ হৈ যাব আৰু এতিয়া বাহিৰত এজোপা দেখাইছোঁ আপোনালোকক সেইজোপা মানে যথেষ্ট ডাঙৰ হৈ গৈছে আৰু ভিডিঅ'টো আৰম্ভণিতে দেখাইছিলোঁ আপোনালোকক এইজোপা হৈছে আপোনালোকৰ এৰেকা পাম আৰু মাটিত যদি ৰুই দিয়ে আপোনালোকে এতিয়া বহুত ডাঙৰ হ'ব কিন্তু এজোপা টাবত আছে দেখিছে নহয় আৰু পামৰ নামত যদি একদম বাঁহ গছ কিনিব বিচাৰে বাঁহ গছো পাব মানে য়েল্ল' বেম্বো হয় এইটো দেই আপোনালোকে যদি হালধীয়া ৰঙৰ বেম্বটো ৰুম বুলি ভাবে ডেকৰেশ্যনৰ কাৰণে বিশেষকৈ মানে ধাবা চাবাত ৰুৱে আৰু আপোনালোকে ৰুব বিচাৰিলে ল'ব পাৰিব আৰু এইখিনিতে দেখিলেও একদম আপোনালোকৰ মানে বহুতখিনি আছে ইয়াতে পুলি এইখিনি হৈছে আপোনালোকৰ ফক্সটেইল পাম গছজোপা চিনি পায় নহয় আপোনালোকে যথেষ্ট ধুনীয়া হয় আৰু মানে ইয়াৰে ডাঙৰ পুলিবিলাকৰ দামটো যথেষ্ট বেছি হয় গতিকে সৰু পুলি কিনিব বিচাৰিলে কিন্তু পোৱা যাব ইয়াতে এইখিনি চব সৰু পুলি দামটো চাগে কমকৈ ল'ব সেইটো কাৰণে গতিকে আপোনালোকে ইয়াৰ পৰা লৈ যাব সৰু পুলি মানে একদম এভেইলেবল আছে আৰু এতিয়া আপোনালোকক দেখাইছোঁ এজোপা বেলেগ ধৰণৰ পাম এই পামজোপাৰ নামটো আপোনালোকে মোক কওক মই নকওঁ আপোনালোকক কিন্তু আপোনালোকে মোক কওক চাওক এইটো চাওক আপোনালোকৰ ঠাইটো একদম ৰঙা এইবিলাক নাচাব লেতেৰা বস্তুবিলাক এইবিলাক মানে নেগলেক্ট কৰি দিব আৰু দেখিলে নহয় আপোনালোকে এইটো ৰঙা হৈ আছে আৰু গুৰিটো যে দেখিছে আপোনালোকে গুৰিটো একদম মানে বহুত ডাঙৰ হৈ দিয়ে গছজোপাৰ গতিকে এইজোপা কি পাম হয় আপোনালোকে মোক ক'ব দেই এইটো মই এইটো আপোনালোকক নকওঁ আৰু এতিয়া আপোনালোকক দেখাইছোঁ নাৰ্চাৰীখনৰ ভিতৰত থকা একদম জাকত জিলিকা একদম সকলোৰে চিনাকি সকলোৰে ভাল পোৱা চিনাকি নহয় চাগে দেই এনেহে কৈছোঁ এইটো নাম হৈছে ৰাফল পাম দেখিছে না পাতখিলা কিমান ধুনীয়া দেখিবলৈ এইটো মানে বিচনী বনোৱাৰ নিচিনা লাগিছে দেখিবলৈ বিচনী মানে ইয়াৰ পৰা বনাই নেকি জানো এইজোপা গছ আপোনালোকে ল'ব পাৰিব আৰু এজোপা আছে মানে পাম টকৌ গছৰ নিচিনা সেইজোপাও মানে চাইনিজ পাম বুলি কয় সেই গছজোপা দিও মানে বনাব পাৰিব এই গছজোপা দি বনাই চাগে দেই বিচনী যথেষ্ট ধুনীয়া লাগিছে দেখি এজোপাৰ নাম হৈছে ৰাফল পাম চাওক পাতখিলা কিমান ধুনীয়া গতিকে এজোপা নিব ইয়াতে পুলি পাব আপোনালোকে ডাঙৰ গছো পাব ৰেডিমেড কিনিম বুলি ভাবিলেও নিব পাৰিব গতিকে বিশেষকৈ ইনডোৰ প্লান্ট যদি ল'ম বুলি ভাবিছে ঢকুৱাখানাৰ সৃষ্টি নাৰ্চাৰীলৈ আপোনালোকে আহিব মই মানে একদম ৰিকমেণ্ড কৰিছোঁ আপোনালোকে যি বিচাৰে পাবই মানে ইয়াতে আৰু আপোনালোকক দেখাইছোঁ এতিয়া এইখিনি হৈছে ফিনিক্স পাম মানে গম পাইছে নাই মানে খেজুৰ গছৰ নিচিনা গছজোপা কিন্তু খেজুৰ নহয় এইখিনি হৈছে ফিনিক্স পামৰ গছ গতিকে এজোপা ৰুব পাৰিব আপোনালোকে বাহিৰতো ৰাখিব পাৰে ভিতৰতো ৰাখিব পাৰে গতিকে য'তে থ'ব ইচ্ছা কৰে থ'ব পাৰিব কিন্তু যথেষ্ট ধুনীয়া গছ গতিকে নিব পাৰে আপোনালোকে দাম দৰ বেছি নহয় বাৰু এইবিলাক গছৰ গতিকে দাম দৰৰ কাৰণে চিন্তা নকৰিব আপোনালোকে বৌয়ে চাই চিতি দিব দাম দৰ আপোনালোকক যদিহে মোৰ ভিডিঅ' চাই আহিছোঁ বুলি কয় আৰু লগতে গছজোপা মানে যথেষ্ট ধুনীয়া আৰু দামো ইভাগেও বেছি নহয় গতিকে নিব আপোনালোকে আৰু মই বৰ্তমান আহি পিনে একদম নাৰ্চাৰীখন আগভাগ পালোহি আগভাগতো এইখিনি গোটেই আপোনালোকৰ এৰেকা পামৰ গছেই আছে চাওক বৈ মানে অলপ আগতে পানী দিলে গতিকে মানে তিতি আছে এইখিনি আপোনালোকৰ চিজিয়াম গছ হয় যথেষ্ট ধুনীয়া হয় মানে ফুল নুফুলে পাতখিলা এনেকুৱা হয় দেখিবলৈ গতিকে এজোপা গছ আপোনালোকে ল'ব পাৰে যদিহে ৰুম বুলি ভাবে কিন্তু ইনডোৰত ৰাখিব নোৱাৰে বাহিৰত ৰাখিব লাগিব আৰু এই গছজোপা যে দেখিছে এই গছজোপা বহুত দামী গছ হয় বিশেষকৈ ধনী মানুহে মানে ৰুৱে গতিকে যদিহে নিজকে ধনী দেখাব বিচাৰে এজোপা গছো নিব পাৰে আপোনালোকে এজোপা নাম হৈছে ফিডেললি ফিগ এজোপা টাবতে ৰাখি থোৱা আছে আপোনালোকে ইনডোৰত ৰাখিব পাৰিব দেই ফিগ গছ হয় মানে ফাইকাছ প্ৰজাতিৰ গছ হয় গতিকে নিব পাৰিব আৰু এজোপা গছো আৰু মই আজি এই ভিডিঅ'টোতে আপোনালোকক এজোপা নতুন গছ চিনাকি কৰি দিছোঁ আপোনালোকে চাগে চিনি নাপাব পাৰে
আৰু এইজোপা হৈছে সেই গছজোপা, এইজোপাৰ নাম হৈছে কি জানে নাই বাৰু আপোনালোকে? এইজোপাৰ নাম হৈছে বাৰ্ড অফ পেৰাডাইজ। বহুত ধুনীয়া ফুলে মানে, এইজোপা গছ কমনলি নাপায় নাৰ্চাৰীবিলাকত আৰু দাম দৰো বেছি হয়। গতিকে যদি সৰু পুলি ল'ম বুলি ভাবে দামটো চাগে বেছিয়ে হ'ব, তথাপিতো আপোনালোকে সৰু পুলি ল'ম বুলি ভাবিলে ইয়াতে পাই যাব মানে। গতিকে আপোনালোকে এই গছজোপা নিব, যথেষ্ট ধুনীয়া ফুলে আৰু মানে ইয়াৰ ফটোখন দেখা দিম কাষতে, আপোনালোকে চাই ল'ব। এই গছজোপা মানে কমনলি নাপায় নাৰ্চাৰীত, যদিহে কালেকশ্যন কৰিব বিচাৰে নিব পাৰে। এইজোপাৰ নাম হৈছে বাৰ্ড অফ পেৰাডাইজ। আৰু শেষত একেবাৰে আনকমন পাম গছজোপা দেখা দিছোঁ আপোনালোকক। এইজোপা মানে একদম আনকমন পাম গছ হয়, আপোনালোকে চাগে বিশ্বাস নকৰিব। এইজোপাৰ নাম হৈছে নলিনা পাম। গম পাইছেনে আপোনালোকে? এইজোপা পনিটেইল পাম বুলিও কয়। গতিকে এজোপা নিব পাৰে, গুৰিটো একদম মানে শকত হৈ যাব, ডাঙৰ হৈ যাব আৰু গছজোপা মানে বেছি ওখ নহয়, কিন্তু দেখিবলৈ ভাল লাগে আগলৈ মানে। গতিকে এজোপা গছো নিব পাৰে। আৰু ইমানেই পাম গছৰ ভেৰাইটি আছিলে বৰ্তমান, আৰু দুজোপামান যি পাৰোঁ দেখাম বাৰু আপোনালোকৰ ভিডিঅ'টোৰ শেষত। আৰু যদিও মই ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ, তথাপিতো মানে আৰু দুজোপামান দেখিলোঁ একদম আনকমন গছ, গতিকে লগতে দেখা দিছোঁ। এইজোপাৰ নাম হৈছে লেডি পাম। লেডি পামৰ গছ এজোপা চালক আপোনালোকে, পাতখিলা দেখিছে না দেখিবলৈ বেলেগ ধৰণৰ অকণমান। আৰু এইজোপা যে দেখিছে আপোনালোকে, এইজোপা কিম পাম নহয়, এইজোপাৰ নাম হৈছে পাৰ্লাৰ পাম। গতিকে আপোনালোকে এই গছজোপা ৰুব পাৰে। এইজোপা কিন্তু চাপৰ হৈ দেই, ওখ নহয়। এইজোপা আপোনালোকে টেবুলত ৰাখিব পাৰিব আৰু সেইটো কাৰণে ইয়াক টেবুল পাম বুলিও কয় কিছুমানে। গতিকে এইজোপাও দেখাই দিলোঁ লগতে আপোনালোকক। আৰু একেবাৰে শেষত আপোনালোকক এজোপা দেখা দিছোঁ, এইজোপা আগতে দেখাইছিলোঁ বাৰু, এইজোপা কিম পাম হয়। আৰু গছজোপা যিহেতুকে ইয়াত ডাঙৰ হৈ আছে, গতিকে এবাৰ দেখাই দিলোঁ একেবাৰে শেষত। আৰু ইয়াত এজোপা আছে মানে, সেইজোপা আমবেলা পাম বুলি কয়, কিন্তু গছজোপাৰ বৰ্তমান স্বাস্থ্যটো বেয়া, গতিকে দেখাব নোৱাৰিলোঁ আপোনালোকক। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ পাম গছবিলাক ঘৰতে ৰুব পাৰিব আপোনালোকে। গতিকে তাকে দেখাই দিলোঁ। আৰু যদিহে ইনড'ৰ প্লাণ্ট কিনিম বুলি ভাবে আমাৰ ঢকুৱাখানাৰে সৃষ্টি নাৰ্চাৰীলৈ আহিব, যথেষ্টখিনি কালেকশ্যন আছে ইয়াতে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।